সকলো কোৰ্সৰ যিখিনি প্ৰয়োজনীয় প্ৰগ্ৰাম সেইখিনি আমি সম্পূৰ্ণ কৰিছোঁ আৰু জিলাই যিখন জিলাত আপোনালোকে জয়েন কৰিব সেই জিলাতে আপোনালোকে কৃষিৰ বিষয়ে আৰু বিভিন্ন আঁচনিৰ বিষয়ে এটা সুন্দৰ প্ৰশিক্ষণ লাভ কৰিবলৈ সক্ষম হ'ব। তাৰ আগতে অনলাইন মাধ্যমৰ জৰিয়তে আপোনালোকে এটা বিশেষ কোৰ্স বিশেষ পাঠদানৰ লাভ ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে ৰেজিষ্টাৰ কৰিব লাগিব। সেই বিষয়ে আপোনালোকৰ ব্যক্তিগত নম্বৰৰ জৰিয়তে জনোৱা হ'ব। যে কৃষি সম্পৰ্কীয় যিখিনি থুলমূলকৈ জানিবলগীয়া আছে বা আপোনালোকে চাকৰিত যোগদান কৰি কি কাম কৰিব লাগিব সেই বিষয়ে এটা অনলাইন প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ'ব। তদুপৰি আপোনালোকে যেতিয়া জিলাত গৈ যোগদান কৰিব তেতিয়াও আপোনালোকক এটা অৰিয়েণ্টেশ্যন কোৰ্স বা প্ৰাথমিক এটা কৃষিৰ বিভাগৰ কাম কাজৰ এটা আভাস দিবলৈ এটা প্ৰশিক্ষণ কাৰ্যসূচী দিয়া হ'ব। প্ৰাৰম্ভিক অনলাইন ট্ৰেইনিং কোৰ্স এটা আমি সাজু কৰিম, যিটো আপোনালোকে অনলাইন যোগে ৰেজিষ্টাৰ কৰি জয়েন কৰিব পাৰিব। এই বিষয়ে আপোনালোকৰ ব্যক্তিগত নম্বৰত পৰৱৰ্তী সময়ত জনোৱা হ'ব। ধন্যবাদ।